নমস্কাৰ। আজিৰ আবৃত্তি অনুষ্ঠানত শ্ৰদ্ধাৰ অভিজ্ঞান অনুৰাগ দেৱৰ দ্বাৰা নিৰ্বাচিত কবিতাটো হৈছে নীলিম কুমাৰ ৰচিত কৰোণা আক্ৰান্তৰ সৈতে প্ৰেম। আহকচোন কবিতাটোৰ আবৃত্তি শুনাৰ আগে খন্তেক সময়ৰ বাবে শুনো কবিতাটো সম্পৰ্কত কবি নীলিম কুমাৰৰ দুষাৰি কথা। নমস্কাৰ। কোভিড-19 সংক্ৰমণে গোটেই পৃথিৱীতে যি আতংকৰ সৃষ্টি কৰিছে তাৰ মাজত মোৰ এই কবিতাটো এটা আশাবাদৰ কবিতা, আৰু এই আশাবাদ মানুহৰ প্ৰেমৰ দ্বাৰাই উচ্চাৰিত হৈছে। কবিতাটো শুনক। কৰোণা আক্ৰান্তৰ সতে প্ৰেম। ইটালীৰ পৰা তেওঁ যেতিয়া উলটি আহিছিল তেতিয়া তেওঁৰ উশাহত কষ্ট। ইটালীৰ ছাত্ৰ ছাত্ৰীক দুখন হাতেৰে অংক শিকোৱা তেওঁৰ হাত দুখন, যি দুখন প্ৰথম চিনাকিৰ দিনাই খামুচি ধৰিছিলোঁ, প্ৰথম চিনাকিৰ দিনাই পাহৰি পেলাইছিলোঁ কাৰ আছিল কোনখন হাত। সেই দুখন হাতে আজি মোক হাতত ধৰাৰ পৰা বিৰত আছিল। সেই দুখন হাতে আজি মোক হাতত ধৰাৰ পৰা বিৰত আছিল। মোৰ হাত দুখনো আজি আছিল ভয়া দূৰ। দুয়োৰো ওঠে এনে আচৰণ কৰিছিল যেন দেখা নাছিল ইজনে সিজনৰ ওঠৰ কঁপনি। আৰৱ সাগৰৰ বালিচৰলৈ তেওঁ মোক মাতিছিল। তেওঁ সদায় কয় আৰৱ সাগৰৰ ঢৌৰ ধপধপনি তেওঁ কঢ়িয়াই ফুৰিছিল। তেওঁ সদায় প্ৰেমৰ কথাবোৰ এই ধপধপনিৰ পৰা আৰম্ভ কৰিছিল। মই কৈছিলোঁ 1 মিটাৰ দূৰত বহিম, তেওঁ কৈছিল 1.5 মিটাৰ। মই কৈছিলোঁ 1 মিটাৰ দূৰত বহিম, তেওঁ কৈছিল 1.5 মিটাৰ। কৈছিল সদায় 1.5 মিটাৰৰ অংক কৰিবলৈ ভাল। তেওঁ অংক জানিছিল। কোনেও কথা কোৱা নাছিলোঁ, দুয়োৰো চকুলোৱে কথা কৈছিল। কোনেও কথা কোৱা নাছিলোঁ, দুয়োৰো চকুলোৱে কথা কৈছিল। যিমান আছিল আমাৰ ক'ব লগা, দুয়োজনৰ চকুলোৰ নদী দেখি আৰৱ সাগৰ হৈছিল ম্ৰিয়মান। তেওঁ কৈছিল তোমাক শেষবাৰৰ বাবে চাবলৈ আহিছোঁ। মই পুলিচত খবৰ দিছিলোঁ। তেওঁক লৈ যোৱা হৈছিল যিখন হস্পিটেললৈ, তাত কেৱল COVID-19 ভাইৰাছবোৰে কথা কৈছিল। তেওঁক লৈ যোৱা হৈছিল যিখন হস্পিটেললৈ, তাত কেৱল COVID-19 ভাইৰাছবোৰে কথা কৈছিল। সিহঁতৰ কথা মানি দুয়োখন হাতেৰে খৰধৰকৈ কৰা মৃত্যুৰ অংক। তেওঁ
ধপধপনিৰ অংকবোৰ কৰিছিল, চুমাৰ অংকবোৰ কৰিছিল, আমাৰ স্পৰ্শ আৰু অনিদ্ৰাৰ অংকবোৰ কৰিছিল। অক্সিজেন চিলিণ্ডাৰটোৰ সৈতে তেওঁ কথা পাতিছিল। মোক যি নামেৰে মাতে সেই নামেৰে তেওঁ মাতিছিল অক্সিজেন চিলিণ্ডাৰটো। মোক যি নামেৰে মাতে সেই নামেৰে তেওঁ মাতিছিল অক্সিজেন চিলিণ্ডাৰটো। মই সঁচাকৈ বিচাৰিছিলোঁ তেওঁৰ অক্সিজেন চিলিণ্ডাৰ হ'বলৈ। মই সঁচাকৈ বিচাৰিছিলোঁ তেওঁ অক্সিজেন চিলিণ্ডাৰ হ'বলৈ। এই কথা তেওঁ গম পাইছিল। এদিন হাঁহি হাঁহি তেওঁ হস্পিটেলৰ বাৰাণ্ডাৰ চিৰিৰে নামি আহিল। এদিন হাঁহি হাঁহি তেওঁ হস্পিটেলৰ বাৰাণ্ডাৰ চিৰিৰে নামি আহিল। মোৰ বাছপাকুল চকুলৈ চাই তেওঁ সুধিলে, আছেনে আৰৱ সাগৰখন? মই ক'লোঁ, তুমি মোৰ আৰৱ সাগৰ। মোৰ বুকুত তাৰ ধপধপনি। তাৰপিছত আমি দৌৰিলোঁ সাগৰ তীৰলৈ। তেওঁৰ বুকুত নাছিল অকণো ভাগৰ। মোৰ বুকুত আছিল হাঁহিৰ সাগৰ। আমাৰ হাঁহিয়ে মচি দিব বুলি বালিচৰত তেতিয়াও পৰি আছিল পুলিচৰ খোজৰ চিহ্ন আৰু 1.5 মিটাৰৰ চিনবোৰ। স্পৰ্শলগ্ন আৰু নিবিড় আলিংগনত দুয়ো দেখিছিলোঁ দুয়োৰো বুকুত একেবোৰ ঢৌৰ অহা যোৱা। স্পৰ্শলগ্ন আৰু নিবিড় আলিংগনত দুয়ো দেখিছিলোঁ দুয়োৰো বুকুত একেবোৰ ঢৌৰ অহা যোৱা, একেবোৰ ঢৌৰ অহা যোৱা আৰু ঢৌবোৰ উলটি নোযোৱা।